Hey guys, good morning. আজি ভাবিছোঁ মই আপোনালোকক মোৰ ৰুমৰ পিছফালৰ পৰা ভিউটো দেখাওঁ। পুৰা বৰষুণ দি আছে চব। ইমান ধুনীয়া বতাহ মাৰে নহয় দেখো ৰৈ থাকিলে। এই আঙুৰ গছ আৰু ৰুমৰ পৰা একদম পুৰা ভাতটো দেখা পায় পিছফালৰ পৰা। বেক সাইডে আছে ৰুমৰ। ইমান ধুনীয়া বতাহ মাৰি আছে। এই লাইটবোৰ এতিয়াও আছে, পাপাই যে লগাইছিলে মোৰ ঘৰ আহোঁতে, এৰুৱাই হোৱা নাই। তাৰপাছত মায়ে বাৰীৰ পৰা ভেন্দি ছিঙি আনিলে, দেখিয়ে ভাল লাগি গৈছে, একদম ফ্ৰেছ হৈ আছে। সেইবোৰ কুমলীয়াই হৈ আছে, যোনবোৰ ডাঙৰ ডাঙৰ লাগিছে। তাৰপাছত মধুৰিও ছিঙি আনিলে, এনেও দি থকা হয় এটা দুটা সদায় সদায়। আজি বেছিকৈ ছিঙি দিলে বৰমাহঁতৰ ঘৰতো দিবৰ কাৰণে। তাৰপাছত এয়া ব্ৰেকফাষ্টৰ কাৰণে দাইল পুৰি বনাই আছে মায়ে, আৰু মই ভাজি আছোঁ। জাষ্ট এতিয়া পাৰ্চেল এটা ৰিচিভ হ'ল। মাৰ কাৰণে ছালৱাৰ শ্বুট অৰ্ডাৰ দিছিলোঁ। লাষ্ট টাইম যোনটো মায়ে নিজে দিছিলে সেইটো ইমান এটা ভাল অহা নাছিলে, সেইকাৰণে মোক ক'লে যে তুমিয়ে দিয়াচোন, যেনেকুৱা ভাল দেখা দিয়া আৰু তোমাৰ পচন্দৰ। তো মই এযোৰ অৰ্ডাৰ কৰিলোঁ আৰু ইমান ধুনীয়া আহিছে ন, দামটো ৰিজনেবল আছিলে। আৰু ইয়াৰ যোনটো পেণ্ট হয় সেইটো পাটিয়ালা টাইপ আহিছে। বহুত ৰেয়াৰলি এনেকৈ অনলাইন মানে বস্তু কুৰ্তিৰ লগত পাটিয়ালা দেখা পায়, নহ'লে বেছিভাগ ট্ৰাউজাৰে থাকে। চ' ভাল লাগিলে, সেইকাৰণে ভাবিছোঁ যে আপোনালোককো দেখাই দিওঁ, কেনেকুৱা লাগিছে জনাবচোন। থ্ৰেডিঙো কৰাবলৈ আছে, ইমানখিনি উঠি গ'ল, গজি গ'ল। ইয়াক মই কৈ আছিলোঁ ৰুবেলক কিমান দিনৰ পৰা থ্ৰেডিং কৰোঁ লৈ নানিলেই। আৰু আজি আহিছোঁ আৰু বেলেগ দুখ পাম চাগে। বন্ধ কেলে থ্ৰেডিং কৰাই ল'লোঁ, বেয়া লাগিছে। তোমাক মই কৈছোঁৱে যে ব'লা বহুত আগত, তুমি আহিলে আজি ইমান দুখ নাপালোঁ হয় নহয়। নাহে, আজি যাম কালি যাম কৈ থাকি যায়। আৰু আশা হয় যেনিবা আমাৰ, কিন্তু পাৰ্লাৰত সোমোৱা নহয়। তাৰপাছত এয়া ঘৰত খাবৰ কাৰণে ৰাজমালাই লৈছিলে। কিন্তু ইমান ব্লাৰ টাইপ কেলৈ উঠি আছে বাৰু? কি কৈ আছিলা তুমি? চবে কি জানে ইয়াত? মা যদি বজাৰত আহে মানুহে কয় সোধে যে আপোনাৰ বহুতো মই ইউটিউবত চাই আছো। হয় নি? ফলো কৰি থৈছো, সাবস্ক্ৰাইব কৰি থৈছো, কি কৈ আছে। এটোতকে প্ৰাউড থিং আৰু কি লাগে আৰু মোক? বাস এটোৱে লাগে, মানে জানাটো আৰু চোৱাটো। হয় নি মা? তেনেকৈ কয় আপোনাক? ভাল লাগিলে। চ' আমি গৈ লওঁ ঘৰ, গৈ পেলাই ওলাই মেলি তাৰপিছত আজি বাংলাদেশ বৰ্ডাৰ চোৱা কথা আছে। সিহঁতৰ যাৰ ঘৰত যাম, মানে পাপাৰ ফ্ৰেণ্ডৰ ঘৰত, বাংলাদেশ বৰ্ডাৰটো বোলে ওচৰত আছে। চ' এতিয়া চিয়'ৰ ক'ব নোৱাৰি, তাত গৈহে দেখা যাব যে মানে দেখি পাওঁ নে নাই, বা যাওঁ নে নাযাওঁ। চ' গৈ পেলাই ওলাই আপোনালোকক লগ পাই আছোঁ। হে গাইজ, ওলাই ল'লোঁ। এতিয়া মা, মই আৰু MD গৈ আছোঁ। এইয়া মা, আজি মাক বহুত ধুনীয়া লাগিছে। সেইদিনাখন আনিছিলোঁ যে অনলাইনৰ পৰা, ৰাস্তাতে ছাগলীবোৰ বহি থাকে। সেইদিনাখন আনিছিলোঁ যে অনলাইনৰ পৰা ড্ৰেছযোৰ, সেইযোৰে পিন্ধিছে, ভাল লাগিছে। ৰুবেল আৰু পাপা আহি আছে, বাইকত আহিব আৰু অলপমান পাছত, কাৰণ মানুহ যাৰ ঘৰত গৈ আছোঁ সেই আংকালজন অহা কথা আছে। চ' সেইকাৰণে আমি 3জন গৈ আছোঁ আৰু আপোনালোকে চাই থাকিব। মা, এই ড্ৰেছযোৰ ভাল লাগিছে নাই মই যে পিন্ধিছোঁ? আৰু পিতাই দিছিলে কইনা ভাত খাব যোৱাতে। কালাৰটো ভাল লাগিছে ন? এইটো মানে মই চাইছিলোঁ কি মানে ডিজাইনটো না চুৰিদাৰটো হয় কি? কালাৰটো এনেকুৱা হয়, ডিজাইনটো ইয়াতকৈ অকণমান হেভি আছে। এনেকুৱা নেটৰ হয়। সেইটো দি দিম নি অৰ্ডাৰ? 17 তাৰিখে মানে বিয়া এখন আছে, তাৰ কাৰণে মানে মাৰ কাৰণে কাপোৰ চাইছোঁ। এতিয়া পৰা মায়ে মানে মোকে চাব দিয়ে, কাৰণ মায়ে যে এবাৰে অৰ্ডাৰ কৰে চববাৰ ফ্লপ আহি যায়।
সেইকাৰণে মোকে চাবলৈ দিছে এইটো কি মৰাপাত শাকটো হয় নাই এয়া মৰাপাত শাকৰ ডালবোৰ সিহঁতে বেৰা বনায় কি ল'লা ক্ষীৰদৈ ল'লা সেইটো নাপালো নৰ্মেলটো ল'লো থৈ দিয়কচোন মা পিছফালে আমি যাৰ ঘৰত আহি আছোঁ সিহঁতৰ ঘৰৰ পৰা বাংলাদেশ বৰ্ডাৰটো 10 মিনিটমান লাগে ওচৰতে আছে সেইকাৰণে চাহ তাহ খাই মেলি আহিছোঁ চাবৰ কাৰণে নহ'লে 4টামান বজাত বন্ধ কৰি দিয়ে মানে সোমাবই নিদিয়ে সেইকাৰণে সিটো পাৰে কি তোমাৰ বাংলাদেশ তো পাৰ হৈ যাওঁ তেতিয়াহ'লে ব'লা যাওঁ কি কৈছা ঐ তো মানুহ পাৰ হৈ চাগে কি ফাক আছে দেখা নাই এইটো খেতি কৰে ইয়াৰ মানুহে তাত গৈ পেলাই খেতি কৰে একো নকৰে কেলে পাৰ্টিশ্যন আগত হেতু মাটি আছে ন সেই বৰ্ডটোৰ পাছফালে চাইছে নহয় চিকিউৰিটি আংকল এজন আছে আমাক মানে কৈছে যে তোমালোকে মোক ফটো মানে নুতুলিবা তোমালোকে তুলি পেলাই যোৱাগে যিমান সোনকালে পাৰা কাৰণ আমাৰ মানুহবোৰ মানে অহা যোৱা কৰি থাকে গাড়ী লৈ আৰু ৰিক্স হৈ যায় বহুত কুৱেশ্যন সুধিবলৈ কেলে আহিব দিছে কৰ হয় কি হয় এনেকুৱা মানে কাৰণ আগতো এনেকুৱা হৈ গৈছে বোলে ফেক আইডেণ্টি লৈ পেলাই মানুহবোৰ আহে মানে বেয়া ইণ্টেনশ্যন থাকে ইয়াৰ পৰা বস্তু লৈ তাত দামত বিকি দিয়ে মানে মানুহবোৰক আৰু ইয়াত গৰু বহুত বেছি আছে মানে ইয়াৰ গৰুবোৰ মানে বাংলাদেশত বহুত দামত বিকে তাৰপিছত এয়া দেখিছেনে এয়া ৰজাৰ অফিচ হয় হিষ্ট্ৰিকেল মেমৰিবোৰ মানে কেনেকুৱা কৰি ৰাখি দিছে চাওকচোন তাৰপাছত আমি আহি পাই বহুত দেৰি কথা পাতিলোঁ আৰু এতিয়া ডিনাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে কুৰ্মা পোলাও বনাই আছে আৰু এইফালে লোকেল চিকেন কাটি থৈ দিছে মই ভাবিছোঁ যে অলপমান ভিডিঅ' কৰি থৈ দিওঁ পোৱালিটো ঘৰত আহি কেকটাছ এই হাই বলদো ই পলালে সিহঁতে মোৰ ভিডিঅ' চাই বোলে অফ কৰে সেইটো অফ কৰি দইয়ে কোৱাচোন তুমি নেহো বুলিকে কোৱা मैं हूँ बहुत सॉफ्ट बहुत सॉफ्ट আছে না का 5 মোৰ ৰেডটো এইটো ৰুবেল আৰু এই দুটা এই পোৱালিকেইটা ই ভাবিও থৈছে যে হাৰিলে কি ডান্স কৰিব The next day. হোটেল এইবোৰ ললো চিপছ আৰু এইটো ইউনিক দেখিলোঁ দেই ইয়াত কিবা কি লিখা আছে ছাৰপ্ৰাইজ গিভ ইনচাইড এই পেকেট খুলি চালোঁ একোৱে নাই ইয়াৰ ভিতৰত এনেই মানুহ উল্লু বনাই মানে সৰু ল'ৰা ছোৱালীবোৰ এইবোৰ দেখিহে লয় হয় নাই একোৱে নাই ইয়াৰ পাৰ্চেল আহি পালে আৰু এইটো ৱেট মেচিন মানে অৰ্ডাৰ দিছিলে ৱেট জুখিবৰ কাৰণে চ' খোলাচোন দেখি ভাল লাগিছে ন কিমান লৈছে আপোনালোকে এনে আইডিয়াত কওকচোন দেখাত আছে নাই বেটাৰী আছে নাই হ'ব তাৰপৰাই আহিছে নেকি লগালা আৰু তলত খুলি চালা মানে এইটো জাষ্ট 300 লৈছে বহুত কমতে আপোনালোকে ল'ব পাৰিব দেখিও ভাল আছে ক্লাছিক হয় নাই গ্লাছৰ হয় ভাল লাগিছে এই ইভিনিং টাইমৰ ৱেডাৰ হয় চাওকচোন গোটেই আকাশটো ক'লা হৈ গৈছে একেবাৰে বৰষুণ দিব আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই টেক কেয়াৰ